ওয়েলকাম টু শ্ৰীপ্তা মটা ভ্লগ ইউটিউব চেনেল। আজি আহিছোঁ নতুন এটা কামত মানে একচুৱেলি এনেকুৱা যে আজি সৰস্বতী পূজা লগতে ভেলেণ্টাইন ডেও হয়। আৰু ভেলেণ্টাইন ডে মানে একচুৱেলি সেইবিলাক মই নমনাওঁ বা সেইবিলাক মই মানে ভাল নাপাওঁ একচুৱেলি, সেইকাৰণে ভেলেণ্টাইন সেইবিলাক মই নবনাওঁ। বাট আজি সৰস্বতী পূজা যিহেতু মোৰ বহুত ভাল লাগি আছে। আৰু আজি এনেও ৰাতিপুৱা মই সোনকালে গা পা ধুই গোঁসাই ঘৰ মুচিলোঁ। আৰু বৰ্তমান মই এতিয়া ক'লৈ গৈ আছোঁ গম পানে? মই একচুৱেলি কচাইগাঁও হৈ একদম যোনখন বঘৰা যোনখন হাই স্কুল আছে সেই স্কুলখনত পাইপ বনাবলৈ একচুৱেলি চাউল অলপমান দি থৈ আহিছিলোঁ। আৰু তাৰপৰা এতিয়া আহি থাকোঁতে আমি ঘৰুৱা সোমাইছোঁ, ঘৰুৱা যোনফালে কচাইগাঁও ভিতৰ ফালে সেইফালে গৈ আছোঁ এতিয়া। আৰু একচুৱেলি মই বাইকখন চলাই গৈ আছোঁ দেই গাইছ। মই একচুৱেলি আজি বাইক ৰাইডিং ভিডিঅ' এটা কৰিছোঁ। আৰু একচুৱেলি বাইক ৰাইডিংটো মইতো স্কুটিখন মই চলাই আছোঁ, নহ'লে ভিডিঅ' কোনে কৰি আছে? ভিডিঅ' কৰি আছে মোৰ পিছৰ ফালে বহা আমাৰ ঘৰত থকা আমাৰ খোৱা এজন নতম খোৱা বুলি কয়, তাৰ নাম নতম তাকে। আৰু সি মানে ভিডিঅ' কৰি আছে মোৰ মূৰতে, আৰু মই স্কুটিখন চলাই আছোঁ একচুৱেলি। আৰু একচুৱেলি বহুত আল্টিমেটলি মানে একচুৱেলি কি হয়, বহুত মানে ভাল লাগি আছে আজি মনটো। কি হয় জানে নে গাইছ? কাৰণ আজি মনটো এইকাৰণে ভাল লাগি আছে। আজি এইকাৰণে মনটো মোৰ বেছি ভাল লাগি আছে কাৰণ আজি মানে মই আজি নিবিচৰা বস্তু আজি পালোঁ। আৰু সেই বস্তু হ'ল আজি মই মানে ঘগুৱাৰ আহিছোঁ। আৰু তাতে মানে ভিডিঅ' কৰি আছোঁ এতিয়া একচুৱেলি বাইক ৰাইডিং ভিডিঅ'। প্ৰথমবাৰ মই বাইক ৰাইডিং ভিডিঅ' এটা দিছোঁ, একচুৱেলি প্ৰথমবাৰটো নহয় বাট বহুতবাৰ দিছোঁ ভিডিঅ', ঠিক আছে। আৰু ইয়াত চাওক কি ধুনীয়া একদম জেগা, এইবিলাক পথাৰ একদম খেতি বাতি পোৱা হৈ আছে। আৰু একচুৱেলি সেইফালেদি এতিয়া আমি গৈ আছোঁ হয়, বাট এটা নামঘৰো পাম। সেই নামঘৰটো আপোনালোকক একচুৱেলি অলপ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম। একচুৱেলি এই ভিডিঅ'টো আল্টিমেটলি বহুতেই মানে খাচ ভিডিঅ', কাৰণ এইটো স্পেচিয়েলি ভিডিঅ' বুলি ক'বলৈ গ'লে এটা বাইক ৰাইডিং ভিডিঅ' লগতে সৰস্বতী পূজাও ভিডিঅ' হয়। কাৰণ আজি পুৱা মানে একচুৱেলি মই মৰিগাঁও যোৱা কথা আছিলে। মৰিগাঁৱতো যিহেতু সৰস্বতী পূজা পাতে তাতো যোৱা কথা আছিলে, কিন্তু তাত যোৱা হয় নে নহয় সেইটোতো পিছৰ কথা, ছেকেণ্ডলি কথা। কিন্তু এই আগে আপোনালোকে এই ভিডিঅ'টো চাওক, পোৱা মজা একদম ধুনীয়া এটা ভিডিঅ' বনাইছোঁ একচুৱেলি। এইটো চাওক কিমান যে ধুনীয়া নাজাৰা। আৰু মই ভাবিছোঁ এখন শ্বৰ্ট ফিল্ম বনাম বুলি ভাবিছোঁ, যোনখন ফিল্ম মানে ভাবিছোঁ আৰু বনাম আৰু। কিন্তু চাব লাগিব কি লাগিব কি নালাগে এইবিলাক সকলো চাব লাগিব। এতিয়া এইখিনিতে ৰখাইছোঁ। আৰু এতিয়া ৰখাই পেলাই আমি এতিয়া অকণমান আৰু অলপ ভিডিঅ' কৰিছোঁ। এই আগত দেখিছোঁ অকণমান বগা এই বগা সেইবিলাক বগলী হয়। আৰু সেই বগলীবিলাক দেখিছোঁ কিমান লাইন পাতিছে, কি ধুনীয়া লাগিছে। আল্টিমেটলি বহুত ধুনীয়া লাগিছে। আৰু ঘৰুৱা যোনখিনি জেগা হয় একচুৱেলি আমাৰ কুমৈতে পৰে, কুমৈ কচাইগাঁৱতে পৰে। মানে আমাৰ যোনখন আমাৰ বঘৰা স্কুলখন সেইফালে চিধা আহিলে ঘগৰা পায়হি মানে। তাতে এতিয়া ঘগৰাতে আছোঁ বাইক চাইক লৈ মানে পুৰা ভিডিঅ' চিডিঅ' কৰি। কিন্তু এইফালে কিন্তু পুৰা গাঁৱলীয়া একদম অৰিজিনেল গাঁৱলীয়া একদম ফিলিং আহে দেই গাইছ। আৰু আপোনালোকে এইটো ভিডিঅ' পালে আপোনালোকৰ অলপমান ফিল পাব চাগে মোৰ মতে হা। আৰু একচুৱেলি এতিয়া মোবাইলৰ আগত ধৰিব দিছোঁ আৰু এতিয়া গৈ থাকোঁ। আৰু স্কুলবিলাকো সৰস্বতী যিহেতু পাতিছে, ঘগুৱাটো পাতিছে, কাৰণ ঘগুৱাটো স্কুল কলেজবিলাক আছে বহুতখিনি, তাতো অলপমান দেখুৱাম। বাট আজি স্কুলত খিচিৰি খুৱাই, বাট আজি মই খিচিৰি খাবলৈ পাওঁ নে নাপাওঁ বাট সেইটোতো গম নাপাওঁ, সেইটো তোমাৰ থাৰ্ডলি কথা আছে। আৰু ভেলেণ্টাইন ডে কোনে বনায় ভেলেণ্টাইন ডে? আৰে মইতো ভাল নাপাওঁ ভাই ভেলেণ্টাইন ডে। আৰে মই হ'লোঁ ভগৱানৰ ভক্ত, মই ভাল পাওঁ। আজি সৰস্বতী পূজা, কালি দুৰ্গা পূজা, তাৰপিছত কালি মহাদেৱ পূজা, কালি শ্ৰীকৃষ্ণ পূজা, এনেকুৱা এইবিলাকহে মানে মই একচুৱেলি বেছি ভাল পাওঁ। যোনবিলাক মানে ভেলেণ্টাইন্স ডে এইবিলাক ডেকৈ বেছি মই নিজে ভগৱানে সেইবিলাকে ভাল পাওঁ। আৰু এইবিলাক কি ধুনীয়া একদম নাজৰা, চাৰিওফালে চাৰিওফালে পোৱা গছ গছনি। আৰু আপোনালোকে ভাল ভিডিঅ'টো অলপমান কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। মই মানে বহুত মানে জেগা তেনেকৈ গৈ মানে কষ্ট কৰি মানে ভিডিঅ'টো মই বনাওঁ মানে। আৰু বহুত কষ্ট হয় ভিডিঅ'টো কোৱাত আৰু কথাবিলাক কোৱাত। প্লিজ অলপমান
বেছিকৈ ছাপোৰ্ট কৰিব গাইছ। আৰু আপোনালোকে সৰস্বতী পূজা বুলি ক'ত ক'ত সৰস্বতী চালে সেইটো জনাব। সৰস্বতী মানে বুজিছেই নহয়, নিশ্চয় বুজিছে যদি আপোনালোকে লোৱা হয়। আৰু এইফালে একচুৱেলি বহুত আজি ভাল লাগিছে, কাৰণ এইবিলাক চব এইফালে এখন স্কুল আছে, ইয়াতো মানে সৰস্বতী পূজা পাতিছে। আৰু ইয়াতো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকক প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। এয়া চাওক কিমান ধুনীয়াকৈ এই স্কুলখন একদম ফুল কলগছ একদম লগাই কিমান ধুনীয়াকৈ একদম সৰস্বতী পূজা পাতি আছে। এইফালে ল'ৰা এটা কৈছোঁ, ভাইটিহঁত সৰস্বতী পূজা পাতিছে ন, এনেকৈ মই কৈছোঁ আৰু মানে কিবা কিবি কৈছোঁ আৰু এটা ধুনীয়াকৈ দেখুৱাইছোঁ। আকৌ লাহে ধীৰে আকৌ গৈ থাকোঁ নে কি কয় গাইছ। আৰু আপোনালোকক এটা কুৱেশ্যন যে শ্বৰ্ট ফিল্মখন বনালে ভাল হ'বনে নহয়, আৰু কি আপোনালোকৰ আইডিয়া আছে তাই অলপমান আইডিয়া দিবচোন। কাৰণ মই মানে প্ৰথমবাৰ এখন শ্বৰ্ট ফিল্ম বনাম বুলি ভাবিছোঁ, ডিচিশ্যনটো লৈছোঁ। বাট অলপমান চিন্তাটো কৰিব লাগিব, কি লাগিব, কি নালাগিব, কেনেকুৱা ধৰণৰ বনাম এইবিলাক। আৰু এইফালে কিমান ধুনীয়াকৈ একদম ধুনীয়াকৈ আৰু স্পীডত গৈছোঁ। এইটো স্পীডটো একচুৱেলি স্কুটিখনক গম পোৱা নাই, কাৰণ স্কুটিখনত মানে কি হৈ আছে, মিটাৰটো বেয়া হৈ আছে, স্পীড মিটাৰটো, সেইটো কাৰণে গম পোৱা নাযায়। এইটো ধুনীয়াকৈ গৈ আছোঁ। আপোনালোকে যদি চাই আছে ভিডিঅ'টো তেতিয়াহ'লে নিশ্চয় গম পাই আছে যে আমি খগুৱাত আছোঁ। আৰু গৈ মানে একচুৱেলি নামঘৰটো পাম। সেই নামঘৰটো অলপমান তাৰ সেহত দেখুৱাম, মানে বিভিন্ন ধৰণৰ মানে কথা জানিব পাৰিব এই বিষয়টোৰ ওপৰত আজি। একচুৱেলি কি হয়, যোনটো খগৰা যোনখিনি কুমৈ কছাই গাঁও ওচৰতে হয়, যোনখিনি খগৰা গাঁও সেইটো কুমৈ কছাই গাঁৱতে পৰে মানে। সেইকাৰণে আৰু এই চাওক আমি পালোঁহি এই নামঘৰটো, যোনটো নামঘৰ বিষয় মই কৈ আছোঁ তেতিয়াৰ পৰা এটা নামঘৰ আছে, সেইটো দেখাম বুলি কৈ আছিলোঁ যে সেই নামঘৰটো মই এতিয়া পালোঁহি বৰ্তমান। আৰু সেই নামঘৰটোকে মই ফ'কাছ কৰি আছোঁ, এই নামঘৰটো। আৰু এতিয়া স্কুটিখন অলপমান পিছুৱাওঁ, তেতিয়া নামি দিব লাগিছিলে, নামিটো দিমেই। আৰু এইফালে চাওক কি ধুনীয়া একদম গাঁৱলীয়া পৰিৱেশ একদম। আৰু এইফালে আছে যোনটো নামঘৰ মই কথা কৈ আছিলোঁ বিষয়ে, যোনটো মই দেখুৱাম বুলি ভাবি আছিলোঁ, সেইটো নামঘৰটো এতিয়া দেখুৱাব ওলাইছোঁ। আগতে স্কুটিখন পিছুৱাই লৈছোঁ। আৰু এই চাওক খগৰা, চাওক 1 মিনিট ৰখা দিছোঁ। এই চাওক কণবাৰী বৰ নামঘৰ, কণবাৰী বৰ নামঘৰ। এই নামঘৰটোতে একচুৱেলি কি হৈছে, এই নামঘৰটোকে মই তেতিয়া কথা কৈ আছোঁ, যোনটো নামঘৰ এখন কৈ আছিলোঁ, এইটো নামঘৰটোকে মই দেখুৱাম। এই নামঘৰটোৰ নাম হ'ল কণবাৰী বৰ নামঘৰ। আৰু এইফালে গৈ কুমৈ কছাই গাঁও, আমাৰ যোনফালে সৌপিনহঁতৰ ঘৰ আছে সেইফালে পাওঁগৈ। আৰু এতিয়া এইফালে চাওক কি ধুনীয়া। একচুৱেলি মই এতিয়া নামি লৈছোঁ স্কুটিখনৰ পৰা, আৰু নামি পেলাই নতুনখন নামিলে আৰু ময়ো নামিছোঁ। একচুৱেলি এইকাৰণে নামিছোঁ, তেতিয়াহে ভালকৈ মানে ভালকৈ দেখা পাব আপোনালোকে। এতিয়া মানে সেইকাৰণে ভালকৈ দেখুৱাম বুলি অলপমান নামি লৈছোঁ। এই চাওক কণবাৰী বৰ নামঘৰ, দেখিছে কি ধুনীয়া নামঘৰ। আৰু সেয়া কৰিছোঁ, আৰু ইয়াৰ পৰা সেয়া কৰিছোঁ, মানে একচুৱেলি সেয়া কৰি লৈছোঁ। আৰু একচুৱেলি আমাৰ যোনফালে কুমৈ কছাই গাঁও, যোনফালে আমাৰ সৌপিনহঁতৰ ঘৰ আছে, সেইফালেও একচুৱেলি এটা হেৰি আছে, শিৱ থান এখন আছে। সেইফালেও অকণমান যোনটো ৰাস্তা হয় সেইটোতো যাম। এতিয়া গাড়ীখন ষ্টাৰ্ট দি লৈছোঁ, আৰু এতিয়া আমি গৈ থাকোঁ কি কয় গাড়ী, এতিয়া গৈ থকা যাক। আৰু একচুৱেলি মৰিগাঁৱতো যিহেতু যাব আছে, আৰু দদম খুৰাহঁতৰ ঘৰতো মানে কৈ আছে যে আলহী আহিব। কিন্তু যদি নাহে তেতিয়াহ'লে মৰিগাঁৱলৈ যাম, মই মানে পূজা চাবলৈ। পূজা মানে একচুৱেলি সৰস্বতী পূজা। আৰু মানুহৰ কোৱা মতে হেনো সৰস্বতী পূজা হেনো যোনবিলাক ডেকা গাভৰু ল'ৰা হয়, সেইটো হেনো সৰস্বতী পূজাত সৰস্বতী চাবলৈ যায়। হয় চাগে দেই, মই ইমানখিনি সেইটো বিষয়ে নাজানো। আৰু এতিয়া মইতো ইমানখিনিয়ে জানো যে ফুৰিব লাগে, এনজয় কৰিব লাগে, একদম ভিডিঅ' কৰিব লাগে, একদম পুৰা ভিডিঅ' কৰিব লাগে ধুনীয়াকৈ, আৰু নিজৰ ইউটিউব চেনেলত আপলোড দিব লাগে, সিমানখিনি জানো। আৰু এইবিলাক চাওক কি ধুনীয়াকৈ এইবিলাক কিবা কিবি নামঘৰ বনাই থকা হৈছে। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ একদম একচুৱেলি বহুত ধুনীয়াকৈ ভিডিঅ'টো মই বনাই আছোঁ আপোনালোকৰ বাবে। আৰু বহুতখিনি মই কষ্ট কৰিছোঁ দেই গাইছ, আৰু বহুতখিনি ৰাইড আছে মানে
আৰু নেক্সট পাৰ্ট এটা আহিব আৰু যোনটো নেক্সট পাৰ্ট মানে হেৰি পামগৈ আৰু যোনটো কুমৈ কচাংগা যোনটো শিৱ থান সেইখিনি লাষ্টটো সেইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম একচুৱেলি এতিয়া সমাপ্ত নহ'ব ছেকেণ্ড পাৰ্টৰ সমাপ্ত হ'ব এই ভিডিঅ'টো ঠিক আছে আৰু এতিয়া আমি গৈ থকা যাওক কাৰণ গৈ থাকিলেহে আমি পামগৈ আৰু মানে যেতিয়ালৈ পামগৈ যেতিয়া সোনকালে যাম আৰু যিমান সোনকালে যাম সিমান সোনকালে পামগৈ আৰু মই একচুৱেলি জানো যে মোক সকলোৱে ছাপোৰ্ট কৰিছে আপোনালোকে য'ৰ মোৰ ভিডিঅ' চাইছে আৰু যিমানখিনি ছাপোৰ্ট কৰিছে তাৰ বাবে মই পুনৰ ধন্যবাদ জনাইছোঁ সকলোকে যে আপোনালোকে ইমানখিনি মোক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আৰু আগবঢ়াই নিছেও আৰু আজিকালি একচুৱেলি কথা এটা কি হয় মানে সৰস্বতী পূজা বুলি ক'লে কি হয় সৰস্বতী পূজা বুলি ক'লে এটা মানে পেং এটা ভিডিঅ' কিছুমান মই দেখিছোঁ পেং মানে পইচা সোধে এনেকুৱা মানে সেনেকুৱা আৰু একচুৱেলি কি হয় আজি যিহেতু সৰস্বতী পূজা লগতে আজি আছে ভেলেণ্টাইন ডে একচুৱেলি কিহৰ কাৰণে কৈছোঁ মানে একেদিনাখনে মানে দুইটা ডে আছে মানে আজি ভেলেণ্টাইনো ডে হয় লগতে সৰস্বতী পূজাও মানে একেদিনাখনে দুইটা পাতা হৈছে মানে বেলেগে পাতা হোৱা নাই একচুৱেলি কি ক'ম একচুৱেলি বেলেগে পাতিলে কি হয় নাজানো সেইবিলাক একেলগে পাতিছে বাট সৰস্বতী পূজা সেইটো মোৰ কাৰণে মান্য একচুৱেলি আজি কি হ'ল গম পানে গাইজ আজি ৰাতিপুৱা মই শুই থাকোঁতে কি হ'ল যে মই সাৰ পালোঁ সেইটো কাহানী মই নেক্সট ভিডিঅ' কৈ আছোঁ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব